পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী পৰিৱেশ সজাগতামূলক চেলফি পইণ্টৰ আধাৰশিলা স্থাপন। উপস্থিত থাকি কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়াৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণ। তিনিচুকীয়া জিলাৰ লগতে অসমৰ এটা আগশাৰীৰ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত নিয়মিতকৈ গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিশত বিভিন্ন পদক্ষেপ লৈ থকাৰ সমান্তৰালকৈ 28 ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ 3 বজাত চলিহা নগৰস্থিত জ্যোতিপ্ৰসাদ আগৰৱালা পথত ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী পৰিৱেশ সজাগতামূলক চেলফি পইণ্টৰ আধাৰশিলা স্থাপন কৰে। পৰিৱেশ সংক্ৰান্তীয় সজাগতামূলক চেলফি পইণ্টৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়াৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণে। লগতে সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত মন্তব্য প্ৰকাশ কৰি কয় যে পৰিৱেশ সংক্ৰান্তীয় দিশসমূহত সকলোৰে মনোযোগ দিলেহে তিনিচুকীয়াৰ লগতে অসমখন সবতো সুন্দৰ কৰি তোলা সম্ভৱপৰ হ'ব। লগতে এই পৰিৱেশ সংক্ৰান্তীয় সজাগতামূলক চেলফি পইণ্টৰ যোগেদি সমাজলৈ এক সুন্দৰ বাৰ্তা যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। উপস্থিত সন্মানীয় ব্যক্তিসকল, মই পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি সম্পাদকৰ লগতে ইয়াৰ পিছতে আমাৰ তিনিচুকীয়া পৌৰসভা সভাপতি পবিত্ৰ এটা নাৰিকল আনি নাৰিকলৰ পানীকণ তাত প্ৰদান কৰিব ধন্যবাদ। পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অন্তৰ সৈতে ধন্যবাদ জনাইছোঁ। ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাদেৱৰ স্মৃতিত এই পথছোৱাত এক চেলফি পইণ্ট বনাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ নিজৰ ঘৰটো এইফালেদি অহা যোৱা সদায় মই কৰোঁ আৰু যিটো ঠাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে, যিডোখৰ ঠাই সকলো সময়তে যথেষ্ট জাবৰ জোঁথৰেৰে পৰিপূৰ্ণ হৈ থকা এটা ঠাই, গতিকে ইয়াক সৰ্বসুন্দৰ কৰি তুলিবৰ কাৰণে তেওঁলোকে এই সিদ্ধান্ত লোৱাৰ বাবে বিশেষভাৱে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যে যিবিলাক অতি কদৰ্যময় ঠাই আছে সেই ঠাইবিলাকক আমি সুন্দৰভাৱে সজাই আমি কেইবাটাও চেলফি পইণ্ট বনাইছিলোঁ আৰু আপোনালোকে দেখিছে নিশ্চয় যে উক্ত যিবিলাক কদৰ্যময় ঠাই আছিলে সেইবিলাক নোহোৱা হ'ল আৰু তাতে সুন্দৰভাৱে আমি চেলফি পইণ্ট নিৰ্মাণ কৰি দিয়াৰ বাবে তাৰ পৰা দুৰ্গন্ধই হওক বা এটা সুন্দৰ পৰিৱেশ আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এখেতসকলেও এনেধৰণৰ মহান কাম এটা তেওঁলোকে হাতত লৈছে, অতি সুন্দৰভাৱে তেওঁলোকে নক্সা ইতিমধ্যে বনাইছে আৰু মই ভাবোঁ যে এয়া পৰিৱেশ সুৰক্ষা সমিতিয়ে এটা উদাহৰণ দাঙি ধৰিছে যে বিশেষভাৱে স্বচ্ছতাৰ ক্ষেত্ৰত আমি তিনিচুকীয়া পৌৰসভাৰ জৰিয়তে আমি সদায়ে চেষ্টা কৰি আছোঁ যাতে তিনিচুকীয়া চহৰখনক সৰ্বসুন্দৰ এখন পৰিষ্কাৰ চহৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি বিভিন্ন পদক্ষেপ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে ড'ৰ টু ড'ৰ কালেকশ্যন আমি কৰি আছোঁ। আমি ছেগ্ৰিগেশ্যনৰ কাৰণে ইতিমধ্যে আমি প্লান বহাইছোঁ আৰু দ্বিতীয় এটা আমি প্লান বহাবৰ কাৰণে গৈ আছোঁ। আৰু সৌভাগ্যৰ কথা যে আমি বহু টন আমি ইতিমধ্যে আমাৰ তিনিচুকীয়াৰ জাবৰ জোঁথৰ আমি ছেগ্ৰিগেট কৰিছোঁ আৰু ইয়াৰ যিখিনি পলিথিন আছে পলিথিনখিনি আমি ইতিমধ্যে মেঘালয়লৈ আমি প্ৰেৰণ কৰিছোঁ তাতে চিমেণ্ট ফেক্টৰীত। তো গতিকে আমি আশা কৰিছোঁ যাতে খুব সোনকালে আমি তিনিচুকীয়াবাসীৰ আচলতে সহযোগিতাটো লাগিব। তিনিচুকীয়াবাসী সহযোগিতাৰ অবিহনে আমি কোনো কাৰণতে তিনিচুকীয়া চহৰখন আজি চৰকাৰেই হওক বা আজি পৌৰসভাই হওক আমি কোনো কাৰণতে পৰিষ্কাৰ কৰিব নোৱাৰিম। আমি দেখোঁ আমাৰ ড'ৰ টু ড'ৰ কালেকশ্যন হৈ যোৱাৰ পাছত অলপ পাছতে ৰাইজে আকৌ উক্ত ৰাস্তাৰ ওপৰতে জাবৰ জোঁথৰ পেলাই দিয়ে। আমি চেষ্টা কৰিছোঁ যাতে সময়মতে প্ৰত্যেকটো ৱাৰ্ডতে আমি গাড়ীৰ যোগান ধৰিব পাৰোঁ। ইতিমধ্যে আমাৰ যিখিনি গাড়ী আছিলে আৰু অধিক গাড়ী বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কিছুমান ঠাইত আমি এনেধৰণৰ কিছু ট্ৰেইলাৰ ৰাখিব বিচাৰিছোঁ য'ত ৰাস্তাৰ ওপৰত জাবৰ জোঁথৰখিনি নেপেলাই সেই ট্ৰেইলাৰটোতে যাতে মানুহে জাবৰ জোঁথৰখিনি পেলাব। তো গতিকে মই সকলোৰে পুনৰবাৰ নতুন বছৰ আহিছে এটা নতুন মনেৰে নতুন উদ্যমেৰে যাতে তিনিচুকীয়াৰ কাৰণে আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰোঁ, মই তাকে আহ্বান জনাইছোঁ। 2010 চনৰ পৰা
গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ এক প্ৰদূষণমুক্ত সমাজ গঢ় দিয়াৰ কাৰণে ঠিক সেইদৰে আমি 2016 চনৰ পৰা অসমৰ মহান মনীষী ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ আৰু ঠিক সেইদৰে আমি বিভিন্ন অঞ্চলত সজাগতামূলক বিশেষ কাৰ্যসূচী লওঁ ঠিক তাৰ লগতে সংগতি ৰাখি বৰ্তমান যুগৰ লগত মিলাই আমি ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণিত অসমত চাগে প্ৰথমবাৰৰ বাবে আমি পৰিৱেশ সজাগতামূলক এক চেল্ফি পইণ্ট নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্তৰ কথা আমি আমাৰ তিনিচুকীয়া বিধানসভাৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ আৰু তেখেতে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ আগবাঢ়িবৰ কাৰণে আমাক তেখেতে কথা দিলে আৰু তাৰপিছতে আমি সেই মৰ্মে আমি তিনিচুকীয়া পৌৰসভা পৌৰপতি পবিত্ৰ গগৈ ডাঙৰীয়াক আমি লিখিত এখন পত্ৰ প্ৰদান কৰিলোঁ আৰু তেখেতে খুব সোনকালে খুব খৰগতিকে তেখেতে এই ব্যৱস্থাৰ কাৰণে বিশেষ ব্যৱস্থা ল'লে তাৰপিছতে আমি সেই তাৰ লগত সংগতি ৰাখি আজি আমি এই চেল্ফি পইণ্ট আধাৰিলা স্থাপনৰ এক শুভ কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু আমি এই চেল্ফি পইণ্টত আমি বিভিন্ন সজাগতামূলক কিছুমান আপোনালোকে দেখিছে সজাগতামূলক বিশেষ বাণী লিখাৰ ব্যৱস্থা কৰিম আৰু ৰাইজলৈ আহ্বান যে অসমখন আমাৰ অসম তাক সেউজীয়া কৰা এক সুস্বাস্থ্য সুস্থ পৰিৱেশ দিয়া আমাৰ কৰ্তব্যত পৰে গতিকে সকলোলৈ মই শেষত আগন্তুক নৱবৰ্ষৰ সেউজ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ব্যুৰ' ৰিপৰ্ট দ্য আছাম অপিনিয়ন